হয় বন্ধুসকল, এই ভিডিঅ'টো দানাৰ ভিডিঅ' হয়, কিন্তু মানে মই মোৰ তাত গাহৰিটো ক্ৰছ কৰাই নিছিলে। এইটো গাহৰি আৰু 11টা পোৱালি দিছে, তো তাকে অকণমান দেখুওৱা বুলি ভাবিলোঁ। আৰু পোৱালিকেইটা বহুত ভাল। আৰু মানে কথাটো হ'ল কি, দানাৰ ভিডিঅ'টো সকলোৱে চাব বিচাৰি থাকে, কি দিওঁ কি নিদিওঁ। আৰু তাকে আৰু বহুত ধৰণৰ ভিডিঅ' আহিব। কোনোবা যদি নতুন আহে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি থৈ যাওক, তেতিয়া আহিব লগা নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। আৰু গোটেইখিনি আপোনালোকে আজি ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহ'লেহে গম পাব। আঠাতে যদি আধৰুৱা কৰি চাই দিয়ে একো কথা গম নাপাব ভালদৰে। গোটেইখিনি মানে শেষলৈকে চালেহে গম পাব, ধৰিব পাৰিব ভিডিঅ'টো এনেকুৱা আছিলে বুলি। তো দেখুৱাই আছোঁ, শেষলৈকে চাব, নিশ্চয় ভাল পাব। নমস্কাৰ বন্ধুসকল, আপোনালোকে দানাৰ ভিডিঅ' বিচাৰি থকা আৰু মই কিনো দি আছোঁ কিজানি দানা, তো তাকে লৈ ভিডিঅ'টো আনিছোঁ। আৰু গোটেইখিনি চাব আপোনালোকে। দানাৰ গুদামত এতিয়া যাওঁ আৰু কি আছে কি নাই গোটেইখিনি দেখা পাব আপোনালোকে আজি। তো দেখুৱাই আছোঁ, আপোনালোকে শেষলৈকে চাব, গোটেইখিনি কথা গম পাব। আৰু বহুত কম দামত আপোনালোকে তেনেকুৱাকৈ দানা ব্যৱহাৰ কৰি দিব পাৰিব, মানে অতি কম দামত। এতিয়া মানে আপোনালোকৰ যিহেতু নেকি কচু নাপায় আপোনালোকে, তো ঠিক তেনেকুৱাকৈ আৰু বহুতখিনি আপোনালোকে জানিব আজি ভিডিঅ'টোৰ জৰিয়তে। তো চাব শেষলৈকে, গোটেইখিনি কথা গম পাই আছোঁ ভালদৰে। এতিয়া আহি গ'লোঁ গুদামত। তো চাব বন্ধুসকল, এইবোৰ গোটেইবোৰ হয় আপোনালোকৰ যোনটো নেকি ধানৰ টু হয়। আৰু ইটোতো আমি ব্যৱহাৰ কৰিবই লাগে। মানে কি কাৰণে ব্যৱহাৰ কৰিব লাগে, আমি যিহেতু নেকি মাইকী গাহৰি পুহি আছোঁ, আৰু মাইকী গাহৰিৰ ফেট মানে বেছি নহ'বলৈ আমি টুটো ব্যৱহাৰ কৰিব লাগে। তো সেইকাৰণে মই টুটো বেছিকৈ ব্যৱহাৰ কৰোঁ। আৰু আপোনালোকে কৰিব পাৰে তেনেকুৱাকৈ, আৰু অতি কম দামত পাব আপোনালোকে। আৰু বহুত আজিকালি পোৱা নাযায় মানে, তো সেইকাৰণে মানে দাদা এজনে মোক কণ্টেক্ট কৰি দিছে মানে। তো তেনেকুৱাকৈ আনি আছোঁ আৰু কিবা এটা কৰি। মানে এতিয়া 12 টকা নে কিমানকৈ পৰি আছে কিলো টুটোৰ। তো ঠিক তেনেকুৱাকৈ সেইদিনাখন 8 বেগ আনিছিলোঁ, আৰু ঘৰত 2 বেগ আছিলে, তো 10 বেগ হৈ আছে এতিয়া বৰ্তমান। আৰু এইটো কেইদিন যায় নাজানো আৰু কি কথা। পাছতে এতিয়া মেইন দেখোঁ আপোনালোকক, দানাটো মই সিজাইছিলোঁ মানে আজি 2 দিন হ'ল। এয়া আজি খতম হ'ব, আৰু এইটো আজি খতম হ'ব। 2 দিনৰ মূৰে মূৰে দানাটো সিজাওঁ তেনেকুৱাকৈ। আৰু কি ইয়াত দিছোঁ কি দিয়া নাই গোটেইখিনি কথা গম পাব আপোনালোকে। আৰু অতি কম খৰচত মানে এনেকুৱাকৈ দানা আপোনালোকে বনাব পাৰিব ঘৰতে। আৰু এইফালে আছে জুগলি। এইটো জুগলিটো বহুতেই জানে, মানে মই বেলেগৰ পৰা কেতিয়াবা পাওঁ, আৰু প্ৰায়ভাগ নাপাওঁৱেই, আৰু মই কেতিয়াবা দিওঁ তেনেকুৱাকৈ। আৰু এতিয়া মেইন মানে কম দামৰ যোনটো নেকি আমি পাই আছোঁ এতিয়া, যিহেতু নেকি কচুও নাপায় কিবাও নাপায়, তো সেই একদম কম দামত মানে আমি এটা বস্তু পাওঁ এতিয়া গেলামাল দোকানত। তো সেইটো দেখুৱাওঁ আপোনালোকক। আৰু সেইটো আপোনালোকে খাচী গাহৰি দিব পাৰে। আপোনালোকৰ খাচী গাহৰি মানে 2 মাহত নাই বুলি ক'লেও আপোনালোকৰ 15 কেজি বাঢ়িবই আৰু মানে এটা গাহৰিত। তো সেইটো আপোনালোকে দিব পাৰিব, বেছিহে বাঢ়িব হয়তো ভালকৈ দিব পাৰিলে আপোনালোকৰ। তো একদম খাচী গাহৰিৰ কাৰণে প্ৰিয় আৰু মানে ভাল, আৰু একদম মানে ফেট বাঢ়াব আপোনালোকৰ। তো আপোনালোকে চাওক, এইটো আলু চিনি পাইছে বন্ধুসকল, এইটো সকলোৰে ঘৰে ঘৰে আপোনালোকে থাকে আলুটো, আৰু গেলামাল দোকান থাকে। মানে মই কি কৰিছোঁ, 3 বেগ আনি লৈছোঁ আলুটো। ইয়া এবেগ মানে দিয়া হ'লেই, আৰু এইটো এবেগ খতম হ'ব আৰু চাওক বন্ধুসকল। আৰু ইফালে আছে এইটো ফুল এইটো এবেগ, আৰু এইটো এবেগ। এতিয়া আমি আলুটো পাওঁ মাত্ৰ 7 টকাত পাই আছোঁ আমি আলুটো। মানে 7 টকাত আপোনালোকৰ মানে 1 কুইণ্টেলত 700 টকা। 3 বেগ আনিছোঁ, আৰু এতিয়া আপোনাৰ 3 বেগত আপোনালোকে 3 বেগত মোৰ কিমান গ'ল, 700, আৰু ইফালে 1050 টকা না কিমান এটা গ'ল মানে মোৰ 3 বেগ আলুত। আপোনালোকে তেনেকুৱাকৈ আনিব, আৰু বহুত কম খৰচ আপোনালোকৰ হ'ব আলু আনিলে মানে। আৰু দানাৰ খৰচ একেবাৰে কমি যাব তেনেকুৱাকৈ। মই এতিয়া বৰ্তমান দি আছোঁ। আৰু মই মেইনলি মানে কি হয়, এই বুটুৱাত ইয়াত 5 কেজি 6 কেজি তেনেকুৱাকৈ দিওঁ আলুটো। জানে আপোনালোকে মোৰ গাহৰিবোৰ মানে যোনটো নেকি মই পোৱালি দিয়াওঁ, তো ঠিক তেনেকুৱাকৈ তাত মানে অকণমান কম আলু ব্যৱহাৰ কৰিব লাগে। সেইকাৰণে মানে কমকৈ আলুখিনি ব্যৱহাৰ কৰোঁ মই। তো দেখুৱাই আছোঁ দানা কেনেকৈ বনাই আছোঁ, আপোনালোকে প্ৰচেছটো দেখুৱাই দিছোঁ অকণমান। মই মানে আপোনালোকক কাটি বা কেনেকৈ সিজাওঁ, তো তাকেও চাব পাৰিব আপোনালোকে তেনেকুৱাকৈ। বহুত কম খৰচত আপোনালোকৰ হ'ব। আৰু আপোনালোকে যদি খাচী পুহি আছে, খাচীবোৰক ধুনীয়াকৈ দানা আলুখিনি দিব পাৰিব। তো মই অকণমান কমকৈ ব্যৱহাৰ কৰি আছোঁ, দেখুৱাই আছোঁ আপোনালোকক, চাব। চাওক বন্ধুসকল, অমিতা লৈছোঁ 6 কিলো বা 7 কিলো, আৰু এইফালে লৈছোঁ আলু লৈছোঁ 5ৰ পৰা 6 কিলো। ঠিক তেনেকুৱাকৈ আলু, অমিতা, আৰু লগতে লৈছোঁ কি কলৰ পচলা।
তো কলৰ গছৰ পচলাটো আমি যদি দিব পাৰোঁ আৰু দানাৰ খৰচাটো অতি কম হৈ যায় মানে কিনা নহয় কলগছটো আৰু আলুৰ দাম বহুত কম এতিয়া আৰু লগতে অমিতা যেতিয়া আপোনালোকৰ ঘৰতে আছে তো অমিতাও দিব পাৰিব আপোনালোকে কম খৰচত আৰু তাৰ উপৰি ইয়াতে আপোনালোকে চাউল দি দিব 4 পৰা 5 কিলো তো তেনেকুৱাকৈ যদি দি দিয়া হয় গাহৰিখিনি দানাটো খাই বহুত ভাল পাব আৰু লগতে আমাৰ এইটো টু থাকিব আৰু লগতে কেতিয়াবা জুগুলি থাকে মোৰ তাত তো সেইখিনি ব্যৱহাৰ কৰি মানে ধুনীয়াকৈ মই ভাল এটা ফল পাই আছোঁ আৰু ইফালে আমাৰ ছাগলীটো আহিছে আৰু এইটো হ'ল আমাৰ পাঠা ছাগলী তো যি কি নহওক বন্ধুসকল চাই কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰি জনাই থাকিব আৰু লগতে লাইক এটা দবাই যাব বন্ধুসকল মোৰ দানাৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি কাৰোবাৰ ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু লাইক এটা কৰি যাব আজিলৈ ইমানেই আছিল বন্ধুসকল সকলোকে চোৱাৰ ধন্যবাদ থেংক ইউ আৰু সকলোকে বাই বাই লগ পাইছোঁ নেক্সট ভিডিঅ'ত নতুন এটা ভিডিঅ'ত তো আজিলৈ ইমানে এৰিছোঁ দিয়া বাই বাই